নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি আমি হাঁচি গছত কেনেকৈ ফুটি ধৰে তাক চাওঁ। এয়া আপোনালোকে নিশ্চয় দেখিছে হাঁচি গছত এইবিলাক ফুটিৰ চিহ্ন। এইবিলাকনো কেনেকৈ হয় আৰু কিহৰ দ্বাৰা হয় তাক চাওঁচোন আহক। এইবিলাক নিশ্চয় ফুটি আগতে খাই যোৱা ফুটিৰ চিহ্ন দেখা পাইছে আপোনালোকে। এই ফুটিবিলাক এটা পোকৰ দ্বাৰা সৃষ্টি হয়, যিবিলাক নেচাৰেলি এটা পোকে সৃষ্টি কৰে। তাত ভেঁকুৰ লাগি বা এটা বেক্টেৰিয়া লাগি পেলাই মাল ধৰে। এই মালটোকে হাঁচি গছৰ বুলি কোৱা হয়। এইটো এটা পোক হয়, হাঁচি গছ যি খুলি পেলাই খাই দিয়ে আৰু খাই দিয়াৰ বিনিময়ত ফুটা ওলাই যোৱাৰ বিনিময়ত তাত ভেঁকুৰ বা বেক্টেৰিয়া সৃষ্টি হয়, মালৰ সৃষ্টি হয়। এইটো এটা পোক দেখিছে আপোনালোকে নিশ্চয়। এইটো দেখিবলৈ খুব কমেই পোৱা যায় গছৰ বাহিৰত, খুব কাৰ্চিত কেতিয়াবা দেখা যায়। এই পোকটো দেখিছে নিশ্চয়। এই পোকটোৱে হাঁচি গছত ফুটিৰ সৃষ্টি কৰে। যি পৰৱৰ্তী সময়ত হাঁচি গছৰ মাল ধৰা বুলি কোৱা হয়। বহু ঠাইত এই পোকটোৰ অভাৱত প্ৰাকৃতিকভাৱে মাল সৃষ্টি নহয়, তাকো কৃত্ৰিমভাৱে কৰিব পৰা যায়। এয়া দেখিছে নতুনকৈ সেই পোকটোৱে খাই ফুটা উলিয়াইছে। সেই পোকটোৱে খাই থকা অৱস্থাত নিজক ৰক্ষা কৰিবৰ বাবে এনেধৰণে এখন ঢাকনি, মানে গছজোপাৰ গুৰিয়ে ঢাকনি সৃষ্টি কৰি লয়, নিজক লুকুৱাই ৰাখে যাতে চৰাই চিৰিকটি আদিয়ে খাব নোৱাৰে। আৰু এনেদৰেই হাঁচি গছত মাল বা ফুটিৰ সৃষ্টি হয়। যিমানে ই পুৰণা হৈ গৈ থাকিব তেতিয়া গছজোপা দামী হৈ গৈ থাকে। আজি নতুন তথ্য ইমানেই আছিলে। যদি ভাল লাগিছে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ।